হেল্ল' দোস্তো কি খবৰ আপোনালোকৰ আৰু লাইফষ্টাইল উইথ ৰেখাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত মই বনাব লৈছোঁ বৰা চাউলৰ পিঠা। এয়া দেখিছেনে বৰা চাউলখিনি কালি ৰাতি অকণমান তিয়াই থৈছিলোঁ। এক কাপতকৈ অকণমান বেছি হ'ব, বৰ বেছিকৈও নাই বৰা চাউল যিহেতু। আৰু পিঠাগুড়িখিনি একদম বেছি গুড়ি কৰি লোৱা নাই, মই অকণমান গুড়ি কৰি লৈছোঁ ধুনীয়াকৈ। গুড়ি কৰি মেলি গুড় মিক্স কৰিছোঁ। আৰু জানেই আপোনালোকে কেনেকৈ পিঠা বনাব লাগে। আবতৰত পিঠা অকণমান খাবলৈ আৰু বেছি মন যায়, নহয়নে বাৰু? বিহুৰ সময়ত পিঠাখিনি যেতিয়া এভেইলেবল থাকে তেতিয়া খাবলৈ বৰ বিশেষ এটা মন নাযায়, কিন্তু যেতিয়া বিহু নাথাকে কিবা অকেজনো নাথাকে তেতিয়া আকৌ পিঠাকেইটা খাবলৈ বৰ ভাল হয়, নহয়নে বাৰু? আৰু ময়ো তেনেকৈ, আৰু যিহেতু এতিয়া মোৰ চলি আছে 5 মাহ, আৰু ঘৰুৱা মানুহ যেতিয়া কোনো পৰিয়ালৰ নাই, নিজেই কৰি খাব লাগিব, নহয়নে বাৰু? সেই গতিকে মই বনালোঁ মোৰ কাৰণে, মানে আমাৰ গিটাৰ কাৰণে আৰু বনালোঁ আপোনাৰ এয়া তিল আৰু গুড় মিক্স কৰি বনালোঁ মই বৰা চাউলৰ লিকটীয়া পিঠা। আপোনালোকে বাৰু কি বুলি কয় ক'বচোন, মই আকৌ লিকটীয়া পিঠা বুলি কৈয়ে বেছি ভাল পাওঁ। এয়া দেখিছেনে, এয়া হৈছে কমলাৰ বাকলিৰ গুড়ি। মই এয়া ঠাণ্ডা দিনতে প্ৰিজাৰ্ভ কৰি থৈ দিছিলোঁ, যিহেতু বস্তু সাঁচি মই বিৰাট ভাল পাওঁ। আৰু কিটচেনত কিছুমান সৰু সৰু বস্তু মই সাঁচি থৈ বিৰাট ভাল পাওঁ কাৰণে এনেদৰে অৰেঞ্জ ফ্লেভাৰ দিব লাগিব বুলি কোনো কথা নাই, মই যিহেতু খাই ভাল পাওঁ সেই গতিকেহে দিছিলোঁ। আৰু দেখিছেনে ধুনীয়াকৈ সানি ল'লোঁ, অলপ বেছিকৈ মঠি ল'লে পিঠাটো বেছি ধুনীয়াকৈ কোমল হৈ থাকে দেৰিলৈকে। মই বাৰু ইমানকৈও বনোৱা নাই, অকণমান বনাইছোঁ, সেয়া বহুত দিন যাবলৈকে বুলি কোনো কথা নাই। এয়া ধুনীয়াকৈ হাতেৰে মই পিটিকি মেলি নিজৰ শ্বেপ এটা আপোনালোকে দি ল'ব যেনেকৈ ভাল পায়। মই এয়া ধুনীয়াকৈ গোল গোল কৰি থৈ গৈছোঁ। থৈ মেলি আপোনাৰ মই যিহেতু ৰিফাইন তেল খাবলৈ একেবাৰে বাদেই দিলোঁ, টুকুকো মই স্কুলত ঘিউ ব্যৱহাৰ কৰিয়ে ৰুটি চুটি বনাই দিওঁ, সেইকাৰণে এয়া মই মিঠাতেলতে ফ্ৰাই কৰিছোঁ। আৰু পৰাপক্ষত বোলে ৰিফাইন তেল নোখোৱাটোৱে ভাল, সেইকাৰণে বোলো আপোনালোকেও যদি পাৰে অকণমান এৰাই চলিব। এয়া দেখিছেনে ধুনীয়াকৈ মোৰ তিল গুড় দি বনোৱা লিকটীয়া পিঠা ৰেডি হৈ গ'ল। এয়া চাহৰ লগত খাওক, এনেই খাওক, মই এনেই দুটামান খাই দিলোঁ জানেনে। চাহৰ লগততো সেয়া পাছতকৈ খোৱা যাব ন।